নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু পৰহিৰ পৰা দুৰ্গা পূজা আছে আৰু বহুতে পূজা চাবলৈ গ'লে অকমান ধুনীয়াকৈ সাজি কাচি নিজক সজাই পৰাই ভাল পায় সেইকাৰণে মই মেকআপ লুকটো লৈ আহিছোঁ তেন্তে চাওঁ আহক কেনেকৈ মই লুকটো কৰিছোঁ সবতকৈ প্ৰথমতে মই টোনাৰ লগাইছোঁ বায়োটিকৰ বায়ো হানি ৱাটাৰ তাৰ পাছত ময়শ্চাৰাইজ কৰিবলৈ মই পন্স সুপাৰ লাইট জেল ময়শ্চাৰাইজাৰ লগাইছোঁ এই ময়শ্চাৰাইজাৰটো অইল ফ্ৰী হয় যেহেতু মোৰ কম্বিনেশ্যনটো অইলি স্কিন হয় সেইকাৰণে মই এইটো ৰেগুলাৰ ইউজ কৰোঁ আৰু সবতকৈ প্ৰথমতে মই আইব্ৰটো ফিল কৰিম মোৰ দেখিছে আইব্ৰ একদমেই লাইট সেই মই ফিল কৰাটো মানে মাষ্ট মই সদায় কৰোঁ এয়া ক'ৰবাত ওলাই গ'লে পেকৰ ব্ৰাউ জেল ইউজ কৰিছোঁ আৰু মোৰ শ্বেডটো হৈছে চেডাৰ ক্ৰীম আৰু পেকৰ এডাল ডুৱেল চাইডেড এংগুলাৰ ব্ৰাছ দি পেলাই মই ষ্ট্ৰ'ক এনেকৈ কৰিছোঁ আউটলাইন কৰি পেলাই সৰু সৰু ষ্ট্ৰ'ক বনাই পেলাই ফিল কৰি ল'ম আৰু স্পুলিডালেৰে মই ব্লেণ্ড কৰি ল'ম ভালকৈ ইভেনলি যাতে দেখাত নেচাৰেল লাগে তাৰ পাছত মই আইব্ৰ' ডিফাইনাৰ ইউজ কৰিছোঁ পেকৰ ইয়াত থকা ব্ৰাউন আৰু যিটো ব্লেক শ্বেড দুইটা মই মিক্স কৰি পেলাই এংগুলাৰ পাৰ্টটোৰেদি অলপ অলপকৈ ফিল কৰি ল'ম আৰু লাষ্টত স্পুলি ব্ৰাছডালেৰে ইভেনলি ব্লেণ্ড কৰি ল'ম এতিয়া মই মেবেলিনৰ এজ ৰিভাইন কনচিলাৰ ইউজ কৰিছোঁ মোৰ শ্বেড হৈছে মিডিয়াম আৰু আইলিডত লগাইছোঁ কনচিল কৰিবলৈ তাৰ পাছত এইটো ছেট কৰাৰ পাছতহে আই শ্বেডো লগাম যাতে লং লাষ্টিং হয় আৰু ভালকৈ কালাৰবোৰ দেখা পায় মই লৰিয়েল পেৰিছৰ মেট মেজিক অল ইন ওৱান কম্পেক্ট ইউজ কৰিছোঁ পাউডাৰ ব্ৰাছ এডালেৰে ভালকৈ লগাই ল'ম সেইটো মই পাহৰিছোঁ কম্পেক্ট আপোনালোকে নিজৰ স্কিন টোনৰ লগত মেচ কৰা ইউজ কৰি ল'ব আৰু আইশ্বেডোৰ কাৰণে মই ফকলেৰ ভি কেৰিঅ' ফেভাৰ্ছ পেলেটখন লৈছোঁ আৰু এই চেলমন শ্বেডটো লৈছোঁ এইটো বহুত লাইট মানে বহুতেই পাতল লাইট শ্বেড হয় ব্ৰাউন কালাৰৰ এইটো এডাল ব্লেণ্ডিং ব্ৰাছ দি মই ক্ৰিজত লগাইছোঁ এই ধৰণে ব্লেণ্ড কৰি পেলাই যাতে মই এটা ডেপ্থ ক্ৰিয়েট কৰিব পাৰোঁ ক্ৰিজটো ক্ৰিয়েট কৰিব পাৰোঁ এয়া ব্লেণ্ড কৰি হৈ যোৱাৰ পাছত মই ৱাইন শ্বেডটো লগাম সৰু ব্লেণ্ডিং ব্ৰাছ এডালেৰে মই ক্ৰিজত লগাম যাতে এটা ডেপ্থ ক্ৰিয়েট হয় মানে ক্ৰিজৰ যিটো আউটলাইন শ্বেডো এটা ক্ৰিয়েট হয় সেইটো কাৰণে মই এই শ্বেডটো ইউজ কৰিছোঁ আৰু ব্লেণ্ডিং ব্ৰাছ এডাল লৈছোঁ ফ্লাফি পেকৰ সেইডালেৰে মই ভালকৈ ব্লেণ্ড কৰি ল'ম যাতে কোনো হাৰ্ছ এজ নাথাকে যাতে একদম শ্বাৰ্প এজ থাকে ন ইমানখিনিলৈকে শ্বেডোটো লগালে আই শ্বেডোটো আৰু লাইন এটা ক্ৰিয়েট হয় সেইটো যাতে নহয় তাৰ কাৰণে মই এডাল পেকৰ ফ্লাফি ব্লেণ্ডিং ব্ৰাছ দি ব্লেণ্ড কৰি লৈছোঁ আৰু এতিয়া মই বিউটি গ্লেজৰ গৰ্জিয়াছ মি পেলেটখন লৈছোঁ আৰু এই শিমাৰী লাইট ব্লু কালাৰটো মই আঙুলিৰে লগাই ল'ম আইলিডত আৰু অকণমান ডাঠ কৰিবলৈ ৰংটো ডাৰ্ক কৰিবলৈ মই এই বেঙুনীয়া ৰংটো লৈছোঁ আৰু এডাল ফ্লেট ব্ৰাছেৰে লগাইছোঁ তাৰ ওপৰত আকৌ মই ব্লু শ্বেডটো লগালোঁ আৰু এডাল ব্লেণ্ডিং ব্ৰাছেৰে ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম আৰু এতিয়া SFR কালাৰ্ছৰ আৰ্থ 12 কালাৰ আইশ্বেডো পেলেটখনৰ পৰা এই ডিপ ব্লু শ্বেডটো লৈছোঁ আঙুলিৰে লিডত লগাই পেলাই এইটো ব্লেণ্ড নকৰোঁ জাষ্ট মই প্লেচ কৰি দিম আৰু যিবিলাক লেটাৰ হৈছিলে আণ্ডাৰ আই এৰিয়াটো মই এখন কাপোৰে মচি ল'লোঁ আৰু আইলাইনাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ লেকমি ইনষ্টা লাইনাৰ এইটো বেছিক আইলাইনাৰ হয় লিকুইড লাইনাৰ সকলোৰে ওচৰতে থাকে আমি আৰম্ভণিতে এইটোৱে ব্যৱহাৰ কৰিছিলোঁ কেতিয়াবা মাজে সময়ে লগাওঁ আৰু ফেচটো প্ৰাইম কৰিবলৈ মই ইউজ কৰিছোঁ নাইকা প্ৰেপ মি আপ প্ৰাইমাৰ এইটো এটা জেল প্ৰাইমাৰ হয় ভাল হয় অইলি স্কিনৰ কাৰণে এতিয়া ভালকৈ হাতেৰে লগাই পেলাই মই এতিয়া ফাউণ্ডেশ্যন লগাম আৰু ইউজ কৰিছোঁ মই লেকমি 925 প্ৰাইমাৰ প্লাছ মেট ফাউণ্ডেশ্যন মোৰ শ্বেড হৈছে ৱাৰ্ম বেজ ডট ডটকৈ গোটেই মুখতে আৰু ডিঙিত লগাই লোৱাৰ পাছত মই বিউটি ব্লেণ্ডাৰ এটাৰে ব্লেণ্ড কৰি ল'ম আৰু বিউটি ব্লেণ্ডাৰটো তিয়াই পেলাই ভালকৈ চেপি ল'বলৈ নাপাহৰিব নহ'লে কাণ বিউটি ব্লেণ্ডাৰ দি কৰিলে গোটেই ফাউণ্ডেশ্যনবোৰ এবজৰ্ব হৈ যাব পেচি হ'ব আৰু ভালকৈ ব্লেণ্ডো নহ'ব ইয়াৰ কভাৰেজটো অলপমান লাইট হয় সেয়ে মই আৰু এটা লেয়াৰ লগাইছোঁ আৰু ব্লেণ্ড কৰি ল'ম ভালকৈ আৰু মুখখন ছেট কৰিবলৈ ফাউণ্ডেশ্যনটো ছেট কৰিবলৈ লৰিয়েল পেৰিছ মেট মেজিক অল ইন ওৱান কম্পেক্ট লৈছোঁ ব্ৰাছেৰে গোটেই মুখত আৰু ডিঙিত লগাই লোৱাৰ পাছত মই ব্লাছ ইউজ কৰিম
ব্লাছটো মই ইউজ কৰিছোঁ SFR কালাৰ ফেচ পেলেট এখনৰ পৰা। ইয়াত যিটো পিচ শ্বেড আছে সেইটো মই ব্লাছৰ কাৰণে ব্যৱহাৰ কৰিছোঁ আৰু তাৰ ওপৰত যিটো লাইট ব্ৰাউন শ্বেড আছে এটা নেচাৰেল লুকৰ কাৰণে মই কণ্ট্ৰৰ কাৰণে ইউজ কৰিছোঁ। ডাৰ্ক শ্বেড ইউজ কৰা নাই যাতে বহুত বেছি শাৰ্প লাইনবিলাক নবনে, নেচাৰেল নিচিনা লাগে আৰু ফিচাৰ্ছবোৰ যাতে এনহেন্স হয়। এডাল ফ্লেট কণ্টুৰ ব্ৰাছেৰে মই এয়া হলজৰ চিক্স নাকৰ ছাইডত লগাম, জ লাইনতো লগাব পাৰে। আপোনালোকে কেনেকৈ বিচাৰে সেইটোৰ ওপৰত কথা, কোনটো ফিচাৰ্ছ এনহেন্স কৰিব বিচাৰে। তে মই নাকত আৰু হলজৰ চিক্সতহে লগাইছোঁ এয়া। এতিয়া মিছ গোল্ড 3D কণ্টৰিং ফেচ মাষ্টাৰ পেলেটৰ পৰা এই চিলভাৰ বগা শ্বেডটো লৈছোঁ। হাইলাইটিং কৰিবলৈ মই আঙুলিৰে লগাইছোঁ নাকত, চিক বনছত, কপালত আৰু ওঠৰ ওপৰত লগাইছোঁ আৰু চকুৰ কৰ্ণাৰ আৰু চেলাউৰীৰ তলত লগাবলৈ নাপাহৰিব। তাৰ কাৰণে মই সৰু ব্ৰাছ ইউজ কৰোঁ আৰু কাজলৰ বাবে মই লৈছোঁ এতিয়া নাইকাৰ কাজল। এডাল খুব ভাল লাগে মোৰ, মই 1-1.5 বছৰৰ পৰা ইউজ কৰি আছোঁ আৰু ধুনীয়াকৈ মই এইটো অলপমান হাফ স্মকি টাইপ লুক দিবলৈ এডাল ব্লেণ্ডিং ব্ৰাছ ল'ম। পেকৰ হয় ব্ৰাছডাল, এডালেৰে অলপমান ব্লেণ্ড কৰি দিম। বৰ বেছিকৈ স্মকিও কৰিব নালাগে আৰু বহুত শ্বাৰ্প মানে বল্ড লাইনকেইডালো নালাগে, তাৰ কাৰণে অলপমান মই ব্লেণ্ড কৰি দিম। আৰু লেছকেইডাল এতিয়া কাৰ্ল কৰি লৈছোঁ এডাল আইলেছ কাৰ্লাৰে। আইলেছত লগাবলৈ মাস্কাৰা ইউজ কৰিছোঁ মই মেবলিন ভলিউম এক্সপ্ৰেছ মাস্কাৰা। এইটো নন ৱাটাৰপ্ৰুফ হয়। এইদৰে মই আপাৰ আৰু লোৱাৰ লেছত লগাই ল'ম। চকুৰ আৰু মুখৰ মেকআপ হৈ যোৱাৰ পাছত মই লিপষ্টিক লগাইছোঁ লৰিয়েল পেৰিছ ৰুজ ছিগনেচাৰ লিকুইড লিপষ্টিক আৰু এইটো বহুত লাইট মইশ্চাৰাইজড লিপষ্টিক হয়, আঠা নালাগে অলপো ওঠত আৰু সেইটো বিৰাট মৰম লগা ধুনীয়া লাইট পিংক কালাৰ হয়, বিৰাট ভাল লাগে এইটো মোৰ। মই ৰেগুলাৰ সেন্দুৰ লোৱা হয়ে আৰু যিহেতু এইটো পূজা লুক হয় সেন্দুৰটো লগামেই বাৰু। এইটো মই ইউজ কৰিছোঁ বেলা ভিটাৰ ৱাটাৰপ্ৰুফ ব্ৰাইট ৰেড সিন্দুৰ আৰু ফুট লৈছোঁ পূজা বুলি আৰু এয়া লগাইছোঁ মই ফেক লেছেছ। লেছটো মই লোকেল কিবা হয়, ব্ৰেণ্ডৰ হয়, এমেজনৰ পৰা লোৱা। মেকআপ শেষ হোৱাৰ পিছত মেকআপটো ছেট কৰা বহুত জৰুৰী, নহ'লে লং লাষ্টিং নহয়। ফেচেছ কেনেডাৰ আল্টাইম প্ৰ' মেকআপ ফিক্সাৰ ইউজ কৰিছোঁ আৰু স্প্ৰে কৰি ল'ম আৰু এয়া মোৰ ফাইনেল লুক। আশা কৰোঁ আপোনালোকৰ এই লুকটো ভাল লাগিলে। যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যোৱাৰ আগতে সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল।